নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজিও আমাৰ হাতত কেইটামান আপডেট আছে, আপুনি ভিডিঅ'টো শেষলৈকে চাব। আজিৰ আমাৰ প্ৰথম আপডেটটো হ'ল ডিম্পু বৰুৱাৰ ওপৰত। হয়তো আপোনালোকে জানে যে ডিম্পু বৰুৱাই আজিৰ পৰা দুদিনমান আগত হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত এটা ভিডিঅ' আপলোড কৰিছিল। চ' এতিয়া কথাটো হ'ল যে ডিম্পু বৰুৱাই ভিডিঅ'টো প্ৰথমতে বহুতবাৰ কৈছিল যে এইটো নন পলিটিকেল ভিডিঅ', ইয়াত কোনো ৰাজনৈতিকভাৱে ভিডিঅ' বনোৱা নাই। যে এই ভিডিঅ'টোৰ লগত বা এই ইণ্টাৰভিউটোৰ লগত পলিটিক্সৰ একো কানেকশ্যন নাই, একদম সম্পূৰ্ণ নন পলিটিকেল এটা ভিডিঅ' হয়। ইমানখিনি কোৱাৰ পাছতো বহুতে হেট কৰিছে, বহুতে হেট কমেণ্ট দিছে আৰু কিছুমান বহুতো কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে। আৰু তাৰ ওপৰত ৰিয়েক্ট কৰি ডিম্পু বৰুৱাই ফেচবুক আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত এখন ফটো এড কৰি এইবুলি লিখিছে যে এইজনেই মই, যদি ইয়াৰ পাছতো ভাবে মই কিবা ৰাজনৈতিক দলৰ হৈ কাম কৰোঁ, এইটো আপোনালোকৰ ভুল হ'ব। মই কিবা এটা ভাল কথা বস্তু সদায় দেখাব চেষ্টা কৰোঁ। মোৰ মনত কিছুমানে ভবাৰ দৰে ইমান বেয়া ভাৱ সোমাই নাথাকে। যদি সম্ভৱ ভৱিষ্যতলৈও আৰু দেখি থাকিব। তাৰ পাছৰ আপডেটটো ডিম্পু বৰুৱাৰ ওপৰতে। সেইদিনা ডিম্পু বৰুৱাই আপলোড কৰা এই ভিডিঅ'টো ট্ৰেণ্ডিং লিষ্টত গৈছিল আৰু এই ভিডিঅ'টো একদিনতে 1 মিলিয়ন ভিউজ ক্ৰছ কৰিছিল। ইয়াৰ পাছৰ আপডেটটো হ'ল ব্লেক পিংক গেমিঙৰ ওপৰত। ৰিচেণ্টলি কমপ্লিট কৰিবলৈ সক্ষম হৈছে DI 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ আৰু ইয়াৰ লগে লগে তেওঁ হৈ পৰিছে প্ৰথম অসমীয়া মহিলা ইউটিউবাৰ যিয়ে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ গোটাবলৈ সক্ষম হৈছে আৰু তেওঁলৈ বহুত অভিনন্দন থাকিল। তাৰ পাছৰ আপডেটটো হ'ল ভূষণ পাঠকৰ ওপৰত। কালি আছামিজ মিক্সাৰ চেনেলটিত অসমৰ মুখ্যমন্ত্ৰীৰ লগত ভূষণ পাঠকে লোৱা এটা ইণ্টাৰভিউত ভিডিঅ'ত দেখিবলৈ পাইছিলোঁ আৰু য'ত অসমৰ কিছু কথা আলোচনা কৰিছিল। সেইটো কোনো পলিটিকেল ভিডিঅ' নাছিল। আৰু আজিৰ পৰা 6 মাহমান আগতে যি অসমীয়া ইউটিউবাৰখিনিৰ লগত CM ছাৰৰ এখন মিটিং আছিল, য'ত অসমীয়া ইউটিউবাৰখিনিৰ লগত কিছু কথা আলোচনা কৰিছিল, তাৰ বিষয়ে ভূষণ পাঠকে কিছু কথা কৈছে সেই ইণ্টাৰভিউটোত। আহকচোন আমি ভিডিঅ'ৰ এটা সৰু ক্লিপ চাই লওঁ। আৰু ভূষণ পাঠক আৰু CM ছাৰৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটোত কিছু হেট কমেণ্ট দেখিবলৈ পোৱা গৈছে। তহঁতি BJPত যোগদান কৰিল নেকি বুলি, এনেকৈ বুলি বহুত ধৰণৰ কমেণ্ট আছে, আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। যদি আপোনালোকে সেই কমেণ্টসমূহ পঢ়িব বিচাৰে, ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পাৰে। ছাৰ, আজি 6 মাহমান আগতে আমাৰ ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰখিনিৰ লগত আপোনাৰ আমি মিটিঙত বহিছিলোঁ। তাত আপুনি আমাক কৈছিলে যে আমাৰ অসমৰ যিবিলাক সম্পদ, সেই সম্পদবিলাকৰ আমি আৰু বেছি প্ৰসাৰ কৰিব লাগে। বাহিৰততো বেলেগ কথা, কিন্তু অসমৰটো প্ৰথম কৰিব লাগে। চ' তেনেকুৱা হিচাপত আমাৰ ইউটিউবাৰবিলাক ভিডিঅ' বনাই আছে। ৰিচেণ্টলি মই আপোনাৰ আঠখেলীয়া নামঘৰ, জনীয়া সত্ৰ বা আপোনাৰ শুৱালকুছি শিল্প, এইবোৰৰ ওপৰত ভিডিঅ' বনাই আছোঁ। চ' আপোনাৰ কিবা স্পেচিয়েল ৰিকুৱেষ্ট আছে নেকি যুৱ প্ৰজন্মলৈ আৰু ইউটিউবাৰ বা ইনফ্লুৱেঞ্চাৰসকললৈ? নাই, মুঠতে দে শুড ডিস্কভাৰ আছাম। অসমখনক আৱিষ্কাৰ কৰিব লাগিব। অসমত আৱিষ্কাৰ কৰিবলৈ অধ্যয়ন কৰিব লাগিব। হয়। আৰু বিভিন্ন সমাজৰ লগত কথা পাতিব লাগিব। হয়। বহু সমাজৰ মাজত বহু কথা লুকাই আছে। হয়। কথা বতৰা পাতিলে পোহৰলৈ আহিব। হয়। আৰু বিভিন্ন ঠাইৰ ইতিহাস অধ্যয়ন কৰিব লাগিব। গতিকে আমাৰ প্ৰাকৃতিক সম্পদ সম্ভাৱনা আৰু মানৱ সমাজৰ সম্পদ সম্ভাৱনা, শক্তি, কথাবিলাক বিচাৰি উলিয়াব লগা হ'লে কথা পাতিব লাগিব, অন্তৰংগ আলাপ হ'ব লাগিব। বিভিন্ন সমাজৰ যিটো পৰম্পৰাগত মূল্যবোধ আছে, তেখেতসকলৰ পৰম্পৰাগত জীৱন ধাৰণৰ পদ্ধতি আছে আৰু তেখেতসকলৰ পৰম্পৰাগত যিটো চিকিৎসা ব্যৱস্থা আছে, লোকবিশ্বাস আছে, এই সকলোবিলাক কথা আৱিষ্কাৰ কৰিব লগা হ'লে ইউ মাষ্ট টক টু দ্য পিপল, টক টু দ্য কমিউনিটি। আৰু তেনেধৰণে গোটেই অসমখনক আৱিষ্কাৰ কৰাটো সম্ভৱ। আৰু তেতিয়াহে আগন্তুক দিনত কি পৰিকল্পনাৰে আমি এই শক্তিবিলাকক উজ্জীৱিত কৰিব পাৰিম, ইয়াৰ যোগেদি আমি বিশ্বৰ বুকুত নিজক সুকীয়াকৈ প্ৰতিষ্ঠা কৰিব পাৰিম। মই ভাবোঁ যে ডেকা শক্তিয়ে এই কথাবিলাক জনাৰ আগ্ৰহ কৰিব লাগে। ছাবজেক্ট স্পেচিফিক হ'ব নালাগে, হয়নে? গোটেই অসমৰ ভূগোল, অসমৰ যিটো লেণ্ডস্কেপ আৰু অসমৰ জলৰাশি, ৱাটাৰ ৰিচৰ্চ, অসমৰ নেচাৰেল ৰিচৰ্চ যিমান আছে, ফৰেষ্ট ৰিচৰ্চ আৰু অসমৰ হিউমেন ৰিচৰ্চ, হয়নে? গতিকে এই ৰিচৰ্চবিলাকৰ ওপৰত যদি অধ্যয়ন অত্যন্ত শক্তিশালী হয়, মই ভাবোঁ যে ডেকা শক্তি বহুত কিছু মনোবল আয়ত্ব কৰিবলৈ সক্ষম হ'ব আৰু তেতিয়া গম পাব যে অসম কিমান শক্তিশালী এখন ৰাজ্য। কিন্তু আৰু ইয়াৰ লগত এটা কথা কওঁ যে মই কোনো পলিটিকেলি কথা ক'বলৈ অহা নাই বাৰু, মই কিছু আপডেটহে দিবলৈ আহিছিলোঁ। চ' এনেকুৱা ধৰণৰ নতুন আপডেটৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব আৰু মোক পাৰিলে নিউজসমূহ পঠিয়াই থাকিব ইনষ্টাগ্ৰামত।